নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা কইনা বিয়াৰ নাম আপোনালোকৰ ওচৰলৈ আনিছোঁ। চাব, উৰুলি এটিৰে মই আৰম্ভ কৰোঁ। কইনা বিয়া নাম হেতুকে কইনা বিয়া নামবিলাক দুখদায়ক। কইনাজনী কাষত বহি থাকোঁতে, যেতিয়া কইনা বহি থাকে তেতিয়া কাষত বহি গাব পাৰিব, ভাল লাগিব। মৰমৰাই দেৱৈ পৰেনে মনত, মাৰ ঘৰত আছিলা মনৰ আনন্দ। এতিয়া আই দেৱৈ ভাবি চাইছা, এটি মধুৰ জীৱন বিসৰ্জন দিলা। বোৱাৰী স্বৰূপে উৰণি ললা, স্বামীৰ মংগলাৰ্থে শিৰত ফুট ললা। মূৰৰ উৰণিয়ে শক্তি আনিব, জীৱনৰ গধুৰ ভাৰ ল'বই লাগিব। শিৰৰ সেন্দুৰ কাণে সকীয়াই দিব, এজন ব্যক্তিৰ অধীন হ'বই লাগিব। কামিনী কাঞ্চন ৰক্ত জবা, আজিৰ পৰাই দেও বোৱাৰী হলা। অতিক্ৰম কৰিয়ে দিছিলা সাকো, তথাপি জীৱনত নাপালা একো। জীৱনৰ বাটতে বহুতক পালা, আপোনজনৰ লগত সপোন ৰচিলা। সোণালী জীৱনত দ্বিতীয় খোজত সদায় পণ কৰিবা নতুনৰ ঘৰত। মাতৃৰ হৃদয়ত দাবানল জ্বলাই, দেউতাই কান্দিব মুখলৈ চাই। আজিৰ পৰা তোমাক নেদেখো আই, জন্ম মৃত্যু বিবাহ চিৰন্তন হাই। জন্ম মৃত্যু বিবাহ চিৰন্তন ৰীতি, উজ্বলাই ৰাখিবা যৌৱনৰ স্মৃতি। পবিত্ৰ হৃদয়ে থাকিবা সদায়, তোমাক ভগৱানে কৰিব সহায়। আৰৱ বংগোপাধ্যায় প্ৰশান্ত সাগৰ, সৰুৰ পৰা তুলি লাগিলে ভাগৰ। জননী মা ঐ
জন্ম দিলা ইমান কম বয়সত বিয়া দি দিলা ইমান দিন দেউতাই মোক ৰাখিলা ঘৰত জীৱনৰ মাজ ভাগত বিলালা লোকৰ বিয়া দি দেউতা ঐ কিনো সুখ পালা আপোনাৰ ডাঙৰ জীক লোকলৈ দিলা বছৰৰ মূৰতে এদিন মই আহিম কত আশা মূৰত এনিশা থাকিম জুইশালৰ কাষতে থাকিবা বহি কাকনো মাতিবা মাজনী বুলি দেউতাই বিয়া দিব গোত্ৰ ছিঙি মায়ে বিদায় দিব দুৱাৰ ধৰি মৰমৰে নাজৰি ছিঙি যাব হোমতা কৈ দি ভাই কান্দি ৰব দাদাই বিদায় দিব সাৱতি ধৰি ভণ্টিটো গতালো ৰামচন্দ্ৰ কাজী ধন্যবাদ নামফাকে কেনেকুৱা হ'ল চাব পুনৰবাৰ আপোনালোক সকলোলৈকে নমস্কাৰ জনাই মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ